ৰাতিপুৱা 6টা বজাত আহিলো গোলাঘাটৰ পৰা ঘৰলৈ। তাৰ পাছত ঘৰ পালোহি। ঘৰ পোৱাৰ পাছত গা পা ধুই নুবুলক লৈ আকৌ মেডিকেল আহিলো। আৰু ইয়াক অনা মানে আজি মেইন কাৰণটো হৈছে কি পূজাৰ ভাগত যিহেতু TLC-টো কমি আছিলে, আজি তাৰ কাৰণে ছাপৰ্টিভ দিলে। আৰু কি কয় ব্লাডো 8.8 হৈছিলে। মানে কেমো লৈ থাকিলে ব্লাডটো কমেই, চবৰে কমে। আপোনাৰ ইয়াৰ আগৰ পৰা মই ব্লাড দিছিলোঁ, সেই ব্লাডটো দিয়াৰ পাছত 3টা নে 4টা কেমো দিব পৰা হ'ল। তাৰ পাছত মানে এতিয়া আকৌ 8.8 হৈছে, মানে 9তকৈ তললৈ গুচি আহিলে। সেইকাৰণে মানে ব্লাড দিব লাগিব। আৰু ব্লাডটো অহা কালিলৈ দিব। ব্লাডটো আজি ধুনীয়াকৈ দিছে, ৰুবুলে দিলে মেডিকেলত, যোৰহাট মেডিকেলত। আৰু ব্লাডটো ধুনীয়াকৈ দি কৰি আহিছোঁ। কাইলৈ লৈ আকৌ মানে ব্লাডটো দি ল'ব। ব্লাডটো দিয়াৰ পাছতহে কেমো। মানে দিনটো আজি মেডিকেলতে আৰু 9টা 10 মানত পালোহি নেকি মেডিকেল। 9টা 10 পৰা এতিয়া 5:30 আছিলে। 3টা আমি আজি মেডিকেলতে। ক'ত গৈছিলোঁ আমি? হা ক'ত গৈছিলোঁ? মা পাপা ক'ত গৈছিলে? হা মা পাপা ক'ত গৈছিলে? মা পাপা ক'ত গৈছিল? একো নোপোৱা যেতিয়া কেলে? মা পাপা ক'ত গৈছিলে? ক'ত গৈছিলে? ডক্টৰ মনত পৰিছিলে নে? মা পাপালে মনত পৰিছিলে নে? পৰিছিলে নে? তোমালে আনিছো চোৱা, প্ৰথম কিতাপ। তোমাৰ প্ৰথম কিতাপ। ৰ'বা দেই, খুলি ৰ'বা, খুলিব দিয়া। আমাৰ কুঞ্জনী প্ৰথম কিতাপ। কুঞ্জনীলৈ কিতাপ এখন আনিছো ফ্লিপকাৰ্টৰ পৰা। এইখন ফালিব নোৱাৰি মানে, চাব দেই। এইখন ফালিব নোৱাৰি মানে, হেৰি হয়, কাপোৰৰ হয়, কুচনৰ নিচিনা মানে। এই আনিছেনে? কুচনৰ নিচিনা, ফালিব নোৱাৰি। চব আছে, বডি পাৰ্টছ ইয়াত মানে এইটো আপোনাৰ কুচন টাইপত মানে, শুই থাকিব পাৰিব। বডি পাৰ্টছ, তাৰপাছত ইয়াত ABCD শুন চোৱা, ABCD চোৱা, ABCD। তাৰপাছত এয়া কি বাৰু কোৱাচোন? আঙুৰ কোনটো? আপেল। এইখন ফালিব নোৱাৰে সেইকাৰণে। আৰু ইয়াত বহুত বস্তু আছে, মন্ত্ৰ তাৰপৰা ভেজিটেবল আছে, বহুত আছে। এইখন ভাৰতৰ মেপখন। হয় নাই? এইখনৰ দাম বেছি নহয়। এইখন ফ্লিপকাৰ্টত আপোনাৰ 180 নে 1 কিবা এটা। কিন্তু এটাৰ কাৰণে ভাল, মানে নেফাটে, ফাটি নাযায় মানে। বল কিহে খেলে? বল কিহে খেলে? বলটো কিহে খেলে? আপেল কোনটো বাৰু? আপেল কোনটো?